Hello students, কি খবৰ তোমালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু ইতিমধ্যে কম্পাৰ্টমেণ্টেল এক্সাম 2026 HSLC ক্লাছ 10ৰ যেটো কম্পাৰ্টমেণ্টেল এক্সাম হ'ব যিসকল ছাত্ৰছাত্ৰীৰ Assamese সাবজেক্ট বেয়া হৈছিল আৰু Assamese সাবজেক্টৰ কাৰণে ৰিজাল্টটো ফেইল আহিছিল যেই নহকে মৰমৰ ছাত্ৰছাত্ৰীসকল আৰু ইতিমধ্যে বিশেষ এখন কোৱেশ্চন পেপাৰ কম্পাৰ্টমেণ্টেল এক্সামৰ Assamese সাবজেক্ট MILৰ বিশেষ এখন প্ৰশ্ন কাকত আমাৰ হাতলৈ আহি পৰিছে আৰু ইতিমধ্যে সেইখিনি কোৱেশ্চনছৰ এনসাৰ আমি উলিয়াইছো আৰু তোমালোকে এবাৰ হলেও এই প্ৰশ্ন কাকতখন তোমালোকে চাই যাবা আৰু ইয়াৰ পৰা তোমালোকৰ ডাইৰেক্ট 100% 100 মাৰ্কছৰ কমন পৰিব একেবাৰে 100% শিওৰ আৰু তোমালোকে এক্সাম দিয়াৰ পিছতো ক'ব লাগিব যে 100% কমন পৰিছিলে আৰু কেনেকৈ কৰ পৰা 100% তোমালোকে কমন পাবা ভিডিঅ'টোৰ জৰিয়তে কমপ্লিট কোৱেশ্চনছ দেখুৱাই দিম ঠিক আছে ভিডিঅ'টোৰ জৰিয়তে 70 মাৰ্কছৰ কোৱেশ্চন তোমালোকক দেখুৱাম আৰু বাকি 30 মাৰ্কৰ কোৱেশ্চন কৰ পৰা দেখিব লাগিব কোনটো দেখিব লাগিব সেই কোৱেশ্চনছ কিন্তু তোমালোকক ডাইৰেক্ট দেখুৱাই দিম তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা লগতে তোমালোকক এটা কথা কৈছো তোমালোকে যদি চেনেলটোত নতুনবাৰৰ বাবে ভিজিট কৰিছো তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শেয়াৰ কৰিবা আৰু এনেকুৱা ধৰণৰ নতুন আপডেটসমূহ তোমালোকে পাই থাকিবা এতিয়া Assamese সাবজেক্ট কম্পাৰ্টমেণ্টেল এক্সাম 2026ৰ যিখন কোৱেশ্চন পেপাৰ একমাত্ৰ কোৱেশ্চন পেপাৰ লিক হোৱা বুলি ক'ব পৰা যায় আৰু তেনেকুৱা কোৱেশ্চন পেপাৰ তোমালোকৰ মাজলৈ লৈ আহিছো তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো ধৈৰ্য সহকাৰে এবাৰ হলেও চাই লয় যেহেতু কাইলৈ হৈছে তোমালোকৰ 29 মে কাইলৈ তোমালোকৰ এক্সাম আৰু ঈদৰ দিনাই এনেকুৱা কোৱেশ্চন পেপাৰ আহি পাইছে আমাৰ হাতলৈ তোমালোকে কোৱেশ্চনখিনি এবাৰ হলেও চাই লোৱা ইয়াতে লিখাই আছে 1 2 3 4 5 মাৰ্কছ কোৱেশ্চনছ ডাইৰেক্ট 57 মাৰ্কছ কমন থাকিব লগতে তোমালোকৰ 10 মাৰ্কছৰ দ্ৰুতপাঠৰ পৰা কমন থাকিব লগতে ডাইৰেক্ট তোমালোকৰ Assamese অসমীয়া ৰচনা 8 মাৰ্কছৰ কমন থাকিব আৰু তোমালোকৰ আবেদন বা প্ৰতিবেদন ডাইৰেক্ট কমন তোমালোকৰ থাকিব 4 মাৰ্কছৰ এই হল তোমালোকৰ 79 মাৰ্কছ টোটাল 79 আৰু লগতে গ্ৰামাৰ সেকশনত 21 প্লাস 79 তোমালোকৰ কিমান হল এই টোটাল তোমালোকৰ কিন্তু কমন ডাইৰেক্ট আহিব ইয়াৰ পৰা প্লাস কৰাৰ লগে লগে তোমালোকৰ 100 কিন্তু ডাইৰেক্ট ইয়াৰ পৰা কমন পৰিব মই সম্পূৰ্ণখিনি দেখুৱাই আছো ভিডিঅ'টো অলপ দীঘলীয়া হ'ব ধৈৰ্য সহকাৰে তোমালোকে চাই ল'বা প্ৰথম যেটো 1 মাৰ্কছৰ কোৱেশ্চন চাবা ইচ 1 মাৰ্কছ ডাইৰেক্ট কমন কোৱলিৰ অন্তৰংগ বান্ধৱী গৰাকীৰ নাম কি কোৱলিৰ অন্তৰংগ বান্ধৱী গৰাকীৰ নাম হ'ল শ্যাৰন নাম্বাৰ 2 অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল তোমালোকে এনসাৰ লিখিবা অৰুণিমা সিনহাৰ ভলিবল খেলত বিশেষ দক্ষতা আছিল তাৰ পিছত তোমালোকে কোৱেশ্চন নং 3 চাবা এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত ক্ষুদ্ৰ ব্যৱধান কি তোমালোকে এনসাৰ লিখিবা এলাহ ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি তোমালোকে লিখিবা ক্ৰমবৰ্তমান শক্তি বা জীৱন্ত শক্তি নাম্বাৰ 5 টমাছ আলভা এডিসনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰোঁতে বাৰে বাৰে বিফল হৈ কি কৈছিল এনসাৰ টমাছ আলভা এডিসনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হয় মন্তব্য কৰিছিল মই বিফল হোৱা নাই মাত্ৰ বুজিলো যে 10000 ধৰণে কাম নকৰে নাম্বাৰ 6 ভাৰতীয় সংস্কৃতি বুদ্ধ যুগৰ কথা কিহে সোঁৱৰাই দিয়ে এনসাৰ ভাৰতীয় সংস্কৃতিৰ শিল্প আৰু স্থাপত্য কলা এই বুদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে তাৰ পিছত তোমালোকে 7 নং চাবা তোমাৰ পাঠ্যপুথিত থকা বৰগীতটি কি ৰাগত বন্ধা আছে এনসাৰ পাঠ্যপুথিত থকা বৰগীতটি বসন্ত ৰাগত বন্ধা আছে এনসাৰ তাৰ পিছত কোৱেশ্চন জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে জিকিৰ শব্দটো আৰবী শব্দ জিকৰৰ পৰা ওলাইছে 9 নং কোৱেশ্চন কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি বুলিব পাৰি এনসাৰ লিখিবা প্ৰকৃতপক্ষে বুদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি নাম্বাৰ 10 ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন লিখিবা নাৰায়ণ মূৰ্তি 11 সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হয় এনসাৰ লিখিবা চিত্ৰশিল্পক বেছি স্থায়ী বোলা হৈছে মৌপাশ মানে কি লিখিবা মায়াৰ বন্ধন 13 মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি নামঘোষা ৰঘুনাথ চৌধুৰী কি বুলি জনা যায় বিহগী কবি বুলি জনা যায় নাম্বাৰ 15 পণ্ডিত ৰাহুল সংকৃত্তায়ন আৰু সংকৃত্তায়নৰ আচল নাম কি তেখেতে ৰচনা কৰা এখন বিখ্যাত গ্ৰন্থৰ নাম লিখে কেদাৰনাথ
কেদাৰনাথ তাণ্ডৱ ফ্ৰম বজগা টু গংগা শ্ৰী শ্ৰী মাধৱদেৱৰ দুখন তত্ত্বমূলক ৰচনাৰ নাম লিখা আনচাৰ লিখিবা জন্ম ৰহস্য ভক্তি ৰত্নাৱলী নামমালিকা ভাইৰাছ কি লিখিবা ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম ভাইৰাছৰ সম্পূৰ্ণ নাম হ'ল ভাইটেল ইনফৰমেশ্যন ৰিচৰ্চেছ আণ্ডাৰ চেজ WW বা ৱেব কি WWৰ সম্পূৰ্ণ ৰূপ ৱৰ্ল্ড ৱাইড ৱেব বুলি WWW তথ্যবোৰ পাঠ গ্ৰাফিক্স ভিডিঅ' আৰু অডিঅ'ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব 19 প্ৰথম অসমীয়া চনেট কবিতাৰ নাম কি ইয়াৰ পৰা যি কেইখন কুৱেশ্যন তোমালোকে পাবা এই কেইখন কুৱেশ্যনৰ এনচাৰবিলাক দিয়া নাই যদি তোমালোকৰ এনচাৰ লাগে যিকোনো কুৱেশ্যনৰ এনচাৰ লাগিলে তোমালোকে সেই কুৱেশ্যনটো কমেণ্ট ছেকশ্যনত কিন্তু লিখি দিবা কুৱেশ্যনটো নাম্বাৰ 20 তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল নাম্বাৰ 21 কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা 22 শ্ৰী ভট্টদেৱৰ সম্পূৰ্ণ ৰূপ কি শ্ৰী ভট্টদেৱৰ সম্পূৰ্ণ ৰূপটো কি হ'ব সেইটো লিখিব অসম কেশৰী বুলি কাক কোৱা হয় শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰা এখন গ্ৰন্থৰ নাম লিখা 25 দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল তাৰপিছত ইটছ 2 or 3 মাৰ্কছ ডাইৰেক্ট কমন ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠৰ আধাৰত বুজাই লিখা আনচাৰ লিখিবা ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ সাধাৰণতে দৈনন্দিন জীৱনত কৰিবলগীয়া বহুতো কাম কাজ খেলা ধূলা ইত্যাদি বিভিন্ন ধৰণৰ প্ৰয়োজনীয় কৰ্মৰ পৰা বিৰত ৰাখে সাধাৰণতে আজিকালিৰ ছাত্ৰ ছাত্ৰী ইণ্টাৰনেটত গেম খেলি আনন্দ পায় ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ প্ৰতি মনোযোগ একেবাৰে কমি যায় কোনো ধৰণৰ অনুষ্ঠান উৎসৱত আজিকালি ল'ৰা ছোৱালীয়ে ভাগ ল'বলৈ উৎসাহ নেদেখুৱায় ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰৰ ফলত চকু আৰু মগজুৰ যথেষ্ট ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে বহু সময়ত ইণ্টাৰনেটত প্ৰচাৰিত ভুৱা বাতৰিৰ প্ৰভাৱত সমাজত নানা সংঘৰ্ষ হোৱাও দেখা গৈছে বৰ্গিত 4টা লক্ষণৰ বিষয়ে তোমালোকে চাবা ডাইৰেক্ট তোমালোকৰ কিতাপত দিয়া আছে তাৰপিছত নাম্বাৰ 3 ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন তেওঁৰ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা তাৰপিছত নেক্সট তোমালোকে 4 নং কুৱেশ্যন চাবা কানাইৰ চাতৰি কবিতাটোত কাটবাজি বুলি কাক কোৱা হৈছে ইয়াৰ অৰ্থ কি এই অপবাদৰ বা তেওঁ কোনে ৰক্ষা কৰিলে এজন সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন কানাইৰ চাতৰি পাত্ৰী কোনখন পুথিৰ পৰা তুলি দিয়া হৈছে নাম্বাৰ 7 অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি নাম্বাৰ 8 কাজিৰঙাক বিশ্ব দৰবাৰত এইটো দুৰ্বাৰত হৈছে তোমালোকে চাবা কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল নাম্বাৰ 9 উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান ব্যাখ্যা কৰা নাম্বাৰ 10 ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল নাম্বাৰ 11 মহিচন্দ্ৰ মিৰি কোন আছিল নাম্বাৰ 12 অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায় নাম্বাৰ 13 ইণ্টাৰনেট কি ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাবোৰ বহলাই লিখা নাম্বাৰ 14 ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠৰ আধাৰত বুজাই লিখা 15 মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা নাম্বাৰ 16 আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা নাম্বাৰ 17 অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল নাম্বাৰ 18 উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিছিল নাম্বাৰ 19 কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে এটি টোকা লিখা মাকৰ কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণ লাজ লাগে বুলি কৈছিল তোমাৰ ভাষাৰে লিখা তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা পুৰা স্পীডত স্ক্ৰীনশ্বটটো মাৰি ল'বা 25 ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ মাজত হৈছিল ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে নাম্বাৰ 27 মহিচন্দ্ৰ মিৰি কোন কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল বুশ্বেৰ কি ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা যমুৰা দুখনৰ নাম লিখা নিষ্কৰ্মা দুডৰ দলে বান্দেৰা চালি কবিতাশাৰীৰ অন্তৰ্নিহিত
তাৎপৰ্য লিখা হৰে কৃষ্ণ দেখাই ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা নম্বৰ 33 মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেনেহালে হালৰ লগত দৰিকাৰী টোপালি কবিতা ভাষীৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা ইচ 4 to 5 মাৰ্কছৰ যিবিলাক কুৱেশ্যন থাকিব ডাইৰেক্ট কমন থাকিব অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'ব লগা হৈছিল এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাব লগা হৈছিল নম্বৰ 2 ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱৰ বিৱৰণ দিয়ে বহুতে ভাবি আছে কিন্তু ইমান স্পীডত কৈ আছে যেহেতু সময় নাই কাইলৈ তোমালোকৰ কিন্তু এক্সাম 3 ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ বিচাৰ কৰা বিশেষ এটা উদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণত থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল ইয়াত কি উদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে বুজাই লিখা 5 প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰে যিকোনো চোৱা ধৰ যাদু ধৰ বাই আৰু চাবৰ সময় নাই ভৰিল কাজল চাই থাকোঁতে মুখত কেৱল তাৰপিছত কাঠবাজি বুলি জগতে হাচয় দেখিতে চমৰু হৰি মই আছি তোৰ ঘৰে পুত্ৰ ভৈলো সিটো দুখ দূৰ কৰি মূল ভাৱ চাবা বৰগীত চাবা জিকিৰ প্ৰশস্তি 4 মাৰ্কছৰ কমন থাকিব ব্যাখ্যা কৰা 3 মাৰ্কছৰ ডাইৰেক্ট কমন এয়া চাবা সহস্ৰ বয়নে যান নপাওঁতে সীমা অদমে জানিব কেনে তোমাৰ মহিমা আতুৰ বৈলোহু হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মুখ চৰণে কমলে নম্বৰ 3 তোমাৰ চৰণ দুই মোৰ মহাদন ভকত জনৰে নিজ তুমি সে জীৱন দি পানী মৰে পিয়াহত অগ্নিমৰে জাৰত ক্ষুধাৰ চুল লুকাই আছে মুমিনৰ আঁৰত হজাৰ মইনাটিৰ অনেক যুগতি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি মক্কাৰ দুৱাৰত চাহাব ত্ৰিভেণীৰ ঘাট বেহাব নোৱাৰে তাত মায়াই ভেটে ভাত তাৰপিছত বৈচিত্ৰময় অসমৰ পৰা 10 মাৰ্কছৰ ডাইৰেক্ট কুৱেশ্যন তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱাচোন এইটো মই দেখাই দি আছোঁ ডাইৰেক্ট এইকেইটা কুৱেশ্যন স্ক্ৰীনশ্বট মাৰা আৰু এনচাৰবিলাক তোমালোকে ইউটিউব চেনেলত অলৰেডি আপলোড কৰা আছে তোমালোকে তাৰ পৰা তোমালোকে চাই ল'বা জাষ্ট 10 মিনিটছ চাবা 10 মিনিটছত 6টা কুৱেশ্যন এনচাৰ মুখস্থ হৈ যাব তোমালোকে স্ক্ৰীনশ্বটটো মাৰি লৈ লোৱা তাৰপিছত ৰচনা তোমালোকে এইখিনি চাবা ডাইৰেক্ট স্ক্ৰীনশ্বট তোমালোকে মাৰি লোৱা দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান তোমাৰ প্ৰিয় গ্ৰন্থ তোমাৰ প্ৰিয় সাহিত্য অসমৰ কুটিৰ শিল্প ছাত্ৰৰ কৰ্তব্য প্ৰিয় শিল্প যিকোনো দুটা ইয়াৰ পৰা ডাইৰেক্ট কমন পৰিব তাৰপিছত তোমালোকৰ নেক্সট আবেদন বা প্ৰতিবেদন লিখন তোমালোকে প্ৰথম এইটো আবেদন লিখন প্ৰথম চাবা তোমাৰ বিদ্যালয়ৰ প্ৰধানালয় তুমি বিদ্যালয়ত 4 দিন অনুপস্থিত থকাৰ কাৰণ দৰ্শাই ছুটি মঞ্জুৰিৰ বাবে এখন আবেদন লিখা আবেদনত তোমাৰ নাম ঠিকনা নিলিখিবা নম্বৰ 2 চাবা শাৰীৰিক অসুস্থতাৰ বাবে ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষলৈ আবেদন লিখা নম্বৰ 3 দেউতাৰ অসুখৰ বাবে তুমি এসপ্তাহ স্কুললৈ আহিব পৰা নাছিলা তাৰ বাবে ছুটি বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন পত্ৰ লিখা তাৰপিছত তোমাৰ অঞ্চলত বানপানীৰ বাবে বিদ্যালয়সমূহৰ শ্ৰেণীকোঠাত ডেস্ক বেঞ্চ আদি নষ্ট হোৱাত সেইবোৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা তোমাৰ অঞ্চলৰ বাট-পথ দলং আদি নষ্ট হোৱাত সেইবোৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা নম্বৰ 3 তোমাৰ অঞ্চলত সঘনাই চোৰ ডকাইতি হৈ থাকে সেয়েহে অঞ্চলটোৰ সুৰক্ষাৰ বাবে জিলা উপায়ুক্তলৈ এখন প্ৰতিবেদন লিখা যিখিনি মই দেখুৱালোঁ ইয়াৰ পৰা তোমালোকৰ ডাইৰেক্ট 79 মাৰ্কছ তোমালোকৰ কমন আহিব আৰু লগতে 21 মাৰ্কছ ক'ৰ পৰা আহিব মই তোমালোকক কৈছোঁ তোমালোকে 21 মাৰ্কছৰ ডাইৰেক্ট মই গ্ৰামাৰ ছেকশ্যনৰ এটা ভিডিঅ' আপলোড কৰা আছে আৰু সেই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন মই লিংকত দি দিম ঠিক আছে আৰু সেই ভিডিঅ'টো মই SSLC এক্সাম 2026ৰ কাৰণে বনাইছিলোঁ কিন্তু তাৰ পৰা কিন্তু ডাইৰেক্ট তোমালোকে গ্ৰামাৰ ছেকশ্যন যদি 21 মাৰ্কছ কমন পেলাব খুজিছ তেন্তে তাৰ পৰা কিন্তু তোমালোকে কমন পাবা লগতে আৰু এটা কথা কৈছোঁ কিছুমান ছাত্ৰতে ভাবি আছে যে এবাৰ 30 পালে পাছ কৰিব পাৰিম নে নাই যদি 30 পাবলৈ ইচ্ছা কৰিছে তেতিয়াহ'লে তোমালোকে যিটো SSLC এক্সাম দিছা তোমালোকে 2026ৰ সেই কুৱেশ্যন পেপাৰখন তোমালোকে ফ'ল' কৰা ডাইৰেক্ট তোমালোকে 35 মান তাৰ পৰা কমন পাই যাবা 35 মান কমন পালে তোমালোকৰ 30 পাবই লাগিব তেতিয়াহে পাছ হ'বা যিয়েই নহওক কিয় সকলো ছাবজেক্টৰ ভিডিঅ' লৈ আহিম আৰু কাৰ কোনটো ছাবজেক্টৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবা যি ছাবজেক্টত তোমালোকৰ বেয়া হৈছিল সেইকেইখন ছাবজেক্টৰ নাম লিখি দিবা ভিডিঅ'টোৰ কমেণ্টছ বক্সত আৰু কিবা কি জানিব লগা থাকিলে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিবা আৰু আজিৰ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আৰু লগতে সকলোলৈ ঈদৰ শুভেচ্ছা জনালোঁ মই SI লাইট অফ এডুকেশ্যন ইউটিউব চেনেলৰ ফালৰ পৰা যিয়ে নহওক কিয় এইখিনিতে শেষ কৰিছোঁ আজিৰ ভিডিঅ'টো থেংক ইউ SI লাইট অফ এডুকেশ্যন থেংক ইউ MS লাইট অফ এডুকেশ্যন থেংক ইউ ৱাচিং দি ভিডিঅ'